Disclaimer! রাইজকল এইটো ভিডিও সৰু বাচ্চাসকলৰ বাবে নহয়। This video is not for kids. ভিডিও চাই বেয়া নাপাব কোনো। এইটো ভিডিও আপোনালোকৰ এন্টাৰটেইনমেন্টৰ বাবেহে বনোৱা হৈছে। তোর এই মুরার ডালি ভাত না খাও মই নেথাকো মই তোর সংসাৰত মই মোর দেউতাৰ ঘৰত গুচি যাম। কি হল তই ইমান খং কৰি কি আছ? নেথাকো মই তোর মৰণ নোহোৱা সংসাৰত। এই গোটেই দিনে ডালি ভাত খাওঁতে খাওঁতে মোৰ জিভাডাল পচি গৈছে। মাহত এদিন মাছ মাংস নানে, ঠিক দৰে বজাৰ নানে। মোৰ দেউতাই তোৰ লগত বিয়া দি মোৰ জীৱনখানে ধ্বংস কৰি দিলে। ঐ কচুৰ মায়েক, মই মাছ মাংস কৰ পৰা আনিম? ইমান দিন হৈ গ'ল, কাজ কাম বন্ধ হৈ আছে মোৰ। হৈছে হৈছে, তোৰ ইমান নাটক দেখাব নালাগে মোৰ ওচৰত। 22 বছৰ হৈ গ'ল তোৰ লগত সংসাৰ কৰি আছো, তোক মই ভালকে চিনি পাওঁ কেনেকা নাটক দাবি তই। ঐ কচুৰ মায়েক, এনেকে নকবি দে। মোৰ আজি সময়টো বেয়া কাৰণেহে এনেকা কৈ আছে তই। সংসাৰটো তোৰ অকলে নাই নহয়, মইতো সংসাৰটো কৰি আছো। মোৰ পইচাই নাই, হাত বহুত টান। মই ক'ৰ পৰা মাছ মাংস আনিবলৈ যাম? হৈছে, মোৰ লগত ইমান নাটক কৰিব নালাগে। মই আজিয়ে দেউতাৰ ঘৰলৈ গুচি যাম আৰু নাহো তোৰ সংসাৰত। নাই নাই, তোৰ যাব নালাগে। মই কাৰোবাৰ পৰা ধাৰ লৈ মাছ মাংস লৈ আহিম আজিয়ে। হৈছে থাকক, মোৰ নালাগে আৰু এইবিলাক। মই গেলো আজিয়ে। তহঁতৰ কাৰণে মই ইমান কষ্ট কৰিলো মোৰ জীৱনটোত, আৰু তহঁতে মোৰ এইখিনি কষ্ট বুজি নাপালি। চব গম পাবি তহঁতে, মই খালি নাথাকিলেই হয়। মোৰ কিবা হ'লে তেতিয়াহে গম পাবি। মই যে তোৰ গিৰিয়েক, মোক একো সন্মানে নিদিয়া তই। মদন দা, ক'ত যাই আছে আপুনি? যেইফালে দুচকু যায় সেইফালেই গৈ আছো মই। মোৰ জীৱনত একোই দাম নাই। মদন দা, আপুনি এনেকুৱা কথা কিয় কৈ আছে? বৌৰ লগত আকৌ কাজিয়া লাগিছে নেকি? আৰু নকবি মাইনা, তোৰ বৌয়ে মোক সন্মানে নকৰে। মুখত যা আহে সিয়ে বকি দিয়ে মোৰ নামত। 1 মাহ হৈ গ'ল, মোৰ কাম কাজ গোটেই বন্ধ হৈ আছে, আৰু তোৰ বৌয়ে সদায় মাছ মাংস বজাৰ অনাৰ কথা কৈ থাকে। মোৰ লগত পইচাই নাই, মোৰ ক'ৰ পৰা আনি দিম এইবিলাক? অলপো বুজি নাপায় মোৰ কষ্টবিলাক। সদায় মোক বকি থাকে, মোক সন্মান নকৰে। মোৰ জীৱনত একোই দাম নাই, কোনোৱে মোক সন্মান নিদিয়ে। মই আজিৰ পৰা ঘৰলৈ নাযাওঁ। মই যিফালে দুচকু যাব সিয়াতে মই গুচি যাম। ঐ কচু, তই বহি বহি কি ইমান চিন্তা কৰি আছ? আৰু নকবি কেলা, আৰু দিনে দিন মোৰ মাৰ খংটো বাঢ়িহে গৈ আছে। মা আজিকালি পটককে খং কৰি উঠে আৰু গোটেই দিনটোৱে গালি পাৰি থাকে মোক। আৰু মায়ে দেউতাককো সন্মান নিদিয়া হৈ গৈছে। দেউতাকক মুখেৰে যি আহে সিয়ে কৈ দিয়ে। ইমান চিন্তা কৰিব নালাগে তোৰ। দিনে দিন তোৰ মাৰ বয়সটো বাঢ়ি গৈ আছে নহয়, সেইকাৰণে অলপ খং উঠি যায়। গোটেই দিনটোৱে খুৰীয়ে ঘৰত কাম কৰি থাকে, সেইকাৰণে অলপ খং উঠি যায়। সেইটোতো আছেই, কিন্তু মই সেইটো কথা ভবা নাই নহয়। মই চিন্তা কৰি আছো মোৰ মা জালাত দেউতাই কিবা উলট পলট কাম নকৰিলে হ'ল। ঐ কেল্লা শুনচোন, ইমান চিন্তা নকৰিবি তই এইবিলাক কথা লৈ। আজি এই মৰণ নহা পোৱালিটো ক'ত গ'ল? কেল্লা মালটো এতিয়াও আহি পোৱা নাই। কি চালো মই? এই মোৰ চকুৰে বিশেষ হোৱা নাই কেলা। মই কোনো সপোন চাই থকা নাই, এইটো মই সঁচাই চাই আছো। কচু দেউতাই এই ছোৱালীজনীৰ লগত প্ৰেম কৰি আছে। এই ছোৱালীজনীৰ লগত প্ৰেম যদি নকৰে তেনেহ'লে এই জংঘলতনো কি কৰিব আহিব? কেলা সঁচাই, এই কচু দেউতাটো মহাজহৰা। এই বয়সতো প্ৰেম কৰি আছে। নাই নাই, মই পটাপট ইয়াৰ পৰা যাব লাগিব। এই কচুক এই খবৰটো দিব লাগিব নহয়। কেলা বয়সীয়াল দামৰা এই সৰু মাইনাজনীৰ লগত প্ৰেম কৰি আছে। কেলা কচুৰ কাণত এই খবৰটো দিলে কচুৰ দেউতাক যে কি কৰিব কচুৱে নিজেই নাজানে সি। ঐ পোৱালি, তই ইমান কুকুৰৰ নিচিনা দাউৰি দাউৰি কিয় আহিলি? কিয় ইমান হপাই আছ? কেলা তোৰ টকিত পাগল কুকুৰে কামুৰি দিছে নেকি? নাই নাই, মই এটা দৃশ্য চাই আহিলো নহয়। দৃশ্য? তই আৰু কাৰ দৃশ্য চাব গৈছিলি? কাৰোবাৰ ঘৰত উকি মাৰিবলৈ গৈছিলি নেকি? কচুদা, তোৰ দেউতা পাগল হৈছে নেকি? তই কি ইমান থুতুলি আছা? মোৰ দেউতাৰ নামত কি ক'ব খুজিছা? কেলা খং নকৰিবি কিন্তু। মই চাই আহিলো তোৰ দেউতাই এজনী সৰু মাইনাৰ লগত প্ৰেম কৰি আছে জংঘলত। এই মৰণ নহা, তই এইবিলাক কি উলট পলট কথা কৈ আছ? কচুৰ হাতত মাৰ খাবলৈ খুজি আছে নেকি? কি মোৰ দেউতাৰ নামত কি উলট পলট কথা কৈ আছা তই? ঐ কচুদা, খং নকৰিবি কৈছো নহয়। মই সঁচাই চাই আহিছো। বল, বিশ্বাস নকৰিলে মোৰ লগত বল, মই দেখুৱাই দিম এতিয়াই। কেলা মোৰ দেউতাৰ এনেকুৱা কেৰেক্টাৰ নহয়। যদি তই মিছা কথা কৈ আছ, আজি তোৰ এদিন কি মোৰ এদিন।
কেলা আজি এটা কেলেংকাৰী হৈ যাব। বলক তেনেহলে আমি বিয়াখন পাতি লওঁ এতিয়া। অ মাইনা বলচোন আমি বিয়াখন পাতিয়ে লওঁ এতিয়া, ঘৰলৈ যাব লাগিব নহয় আৰু। চালি মোৰ কথাটো বিশেষ হোৱা নাই, এইটো চা তোৰ দেউতাই এই মাইনাৰ লগত বিয়া পাতিব। কেলা মোৰ দেউতাই এই সৰু কোনমানি মাইনাজনীক বিয়া পাতিব। ঐ মৰণ নাহাকিতা, তই ইয়াতে কি কৰিব আহিছ? ভাগ ইয়াৰ পৰা। দেউতা এনেকুৱা নকৰিব কিন্তু, আপুনি কিন্তু মোক আৰু মাক ঠকাই আছে। মোৰ পাৰ্চনেল বেপাৰীটো, মই বিয়া পাতিম নে কি কৰিম মোৰহে ইচ্ছা, তহঁতে ক'ব লগা কোনে? দেউতা চাওক মই ভালকে কৈ আছো কিন্তু, নহলে কিন্তু দিগদাৰ হৈ যাব। মায়ে এইবিলাক কথা শুনা পালে নহয় আপোনাৰ ডিঙি ভাঙাই দিব। তোৰ মায়ে মোৰ এইডাল কৰিব। কি আপুনি মোক এইবিলাক দুখাইছে? আপোনাৰ বিয়া পাতাৰ ৰস মই ওলাই দিম। কি দেউতাক মাৰিবলৈ আহিছা? কেলা দেউতাক মাৰিবলৈ আহিছা? এৰি দিয়ক তোৰ দেউতা। হাত ভাঙা লাগিব। দেউতা মই মাক যাই চব কথা কৈ দিম। কেলা বেটা বেটা নিচিনা থাকিবি, দেউতাক মাৰিবলৈ আহে। মা অ মা এই পটাপট এইফালে সেইফালে কেলেংকাৰী হৈ আছে। কেলা ভাতৰ থালাডাল এনেকে কিয় পৰি আছে? চাইতো মনত হৈ আছে যে ঘৰত কাজিয়া এটা ডাঙৰকে হৈছে। কি হ'ল মা এইফালে পটাপট। কি হৈছে? কুকুৰৰ নিচিনা চিঞৰি কিয় আছ? এইফালে জলদি, দেউতাই সেইফালে কুনমনি এটা মাইনাৰ লগত বিয়া পাতি আছে। কি তোৰ দেউতাই বিয়া পাতি আছে? হে প্ৰভু এ তোমাৰ কি লীলা? মোৰ মানুহজনে আৰু এটা বিয়া পাতি আছে। এতিয়া মোৰ কি হ'ব? মোৰ মানুহজনে মোৰ সতিনহে আনি আছে ঘৰলে। তই হাকচোন খালি বিয়া পাতি, মই পিছত দেখুৱাই আছো মজাটো। মোক চিনি পোৱা নাই, একদম হাড় মাংস চবাই খাই পেলাম মই। ঐ কচুৰ মায়েক এইফালে পটাপট, মই নতুনকে বিয়া পাতি আনিলো, এই ঘৈণীয়েকটো চাই যা। ঐ কচু এইটো তোৰ দেউতাৰ আৱাজ বুলি মনত হৈ আছে। কি হ'ল? ঐ কচুৰ মায়েক এইফালে এইটো কি কৰিলে আপুনি? আপুনি আৰু এটা বিয়া পাতি আনিলে? নাই নাই তোৰ লগত আজিকালি থাকিব নোৱাৰি নহয়, তই আজিকালি মোক সন্মানে নিদিয়া আৰু মোক যা তই গালি পাৰি থাকা দিনত তই। সেইকাৰণে কেলা মই নতুন বিয়া পাতি আনিলো। আজিৰ পৰা মই এই মোৰ নতুন ঘৈণীয়েকৰ লগতে সংসাৰ কৰিম। আপুনি মোৰ লগত এনেকুৱা কৰিব পাৰিলে? মই এতিয়া ক'ত যাম, কাৰ ওচৰলৈ যাম? আপুনি কিয় এনেকুৱা কৰিলে মোৰ লগত? মই আপোনাক কি কৰিছিলো? মই এনে খংহে কৰি থাকো আপোনাৰ লগত? মই আপোনাক বৰ ভাল পাওঁ নহয়। মই এতিয়া ক'লৈ যাম? হেই কেলা মই সেইবিলাক নাজানো নহয়, তই আৰু তোৰ ল'ৰা এই মোৰ ঘৰৰ পৰা ভাগ ইয়াৰ পৰা। আজিৰ পৰা মই নতুন ঘৈণীয়েকৰ লগত সংসাৰ কৰিম আৰু ইয়াতে থাকিম। কচু আজিৰ পৰা তোৰ দেউতা আৰু নাই, আমি দুটাই থাকিব লাগিব। তোৰ দেউতাই নতুন বিয়া পাতি লৈ আহিছে। মোৰে ভুল আছিলে, মই আপোনাক কেতিয়াও সন্মান দিয়া নাছিলো আৰু গোটেই দিনটোৱে গালি পাৰি আছিলো। মোৰ ভুলৰ কাৰণে আপুনি বিয়া পাতি আনিলে। ঐ কচুৰ মায়েক তই কান্দি কিয় আছ? পাগল নেকি তই? হা আপুনি কিয় নতুনকে বিয়া পাতি আনিলে? সেই পাগল মোৰ কথাটো আগত শুনি ল ভালকে। আজি ৰাতিপুৱা ঘৰলৈ ওলাই যাৱাৰ পিছত ৰাস্তাত মাইনাৰ লগতহে দেখা হৈছে। পিছত সি তাক মই এইবিলাক কথা শুনালো। পিছত সি মোক ক'লে যে আজিৰ পৰা ঘৰলৈ নাযাওঁ, মই যিফালে দুচকু যাব সিয়াতে মই গুচি যাম। কেলা তোৰ বৌক শিক্ষা নিদিলে নহ'ব আৰু শিক্ষা দিবই লাগিব। মদন দা শুনকচোন, বৌক শিক্ষা দিবলৈ মোৰ মাথাত এটা বুদ্ধি আহিছে। ঐ মাইনা কিহৰ বুদ্ধি আহিছে তোৰ মাথাত? কচোন মোক। নাই নাই এইটো জাগাত নকওঁ, বলকচোন আপুনি মোৰ লগত, মই চবে কৈ আছো আপোনাক। এতে ক'ব পাৰা, ক'ত যাব লাগে আৰু? নাই নাই আপুনি একদম কথা নক'ব, বলকচোন মোৰ লগত, মই কৈ আছো নহয় বৌক শিক্ষা দিমে। আচ্ছা বল তেনেহ'লে। ঐ মাইনা তোৰ ইমান কিহৰ দৰকাৰী কথা আছিলে? এই জংঘলৰ ভিতৰত আনিছা মোক? আছে আছে মদন দা, ৰ'বচোন মই কৈ আছো নহয় আপোনাক। তই যে কি কৰিব বুলি ভাবি আছ মইতো একোই গম পোৱা নাই। নাই নাই মদন দা আপুনি ইমান চিন্তা কৰিব নালাগে, মই সেনেকুৱা একোই নকৰিম। আপুনি কৈ আছে নহয় আপোনাক বৌয়ে সন্মানে নকৰে। সেইটো ঠিকেই আছে মই কৈছো, কিন্তু হিয়াৰ লগত জংঘলত অহালৈ কি সম্পৰ্ক?
মদন দা আপুনি ইমান উত্তেজিত নহ'ব মই কৈ আছো নহয় আমি দুজনে বিয়া পাতি ল'ম আমি দুজনে বিয়া পাতিলাম সেই মদন দা তেনেকুৱা বিয়া নাপাতিম নহয় আমি দুজনে সঁচাই বিয়া নাপাতো নহয় আমি দুজনে মিছাকেহে বিয়া পাতিম তাৰপিছত আপোনালোক ঘৰলৈ যাম বৌক দেখাম তেনেহ'লে বৌয়ে শিক্ষা পাব আৰে মাইনা মইতো আৰু সঁচা কথাই ভাবি লৈছিলো একদম জুই জুই তই যিটো কথা কলি সেইটো কৰিলে কিন্তু তোৰ বৌয়ে শিক্ষা এটা পাব আমি দুজনে মিছাকে বিয়া পাতি ঘৰলৈ গ'লে তেতিয়াহে গম পাব মোৰ মৰণ নোহোৱা ঘৈণীয়েকটো মদন দা তেনেহ'লে বলক এতিয়াই আমি কামটো কৰি লওঁ বল বল তোৰ বৌয়ে আজি ঠিক শিক্ষা পাব বলক তেনেহ'লে আমি বিয়াখন পাতি লওঁ এতিয়াই মাইনা বলচোন আমি বিয়াখন পাতিয়ে লওঁ এতিয়াই ঘৰলৈ যাব লাগিব নহয় আৰু চালি মোৰ কথাটো বিশেষ হোৱা নাই এইটো চা তোৰ দেউতাই এই মাইনাৰ লগত বিয়া পাতিব কি সঁচা সঁচা কথা কৈ আছে আপুনি সঁচাই বিয়া পাতা নাছিলে ধেইত নাই নাই পাগল নেকি তই এটাকে চম্ভালিব নোৱাৰো আৰু এটা বিয়া পাতিলে দেখোন মোৰ বিষ খাই মৰিব লাগিব বৌ এইটো মোৰহে প্লেন আছিল আপোনাক অলপ শিক্ষা দিবলৈ চবে ঠিকে আছে এতিয়া তেনেহ'লে কেলা কচুৱেহে মাজৰ পৰা তাৰ দেউতাৰ হাতত মাৰ খাল নাই নাই মই মাৰ খোৱা নাই দেউতাৰ হাতত মোক এৰি দিয়ক কৈছো বিয়া পাতিবলৈ কৈ আছে আপুনি ধেইত পাগল নহয় নহয় কেলা বিয়া কিয় পাতিবলৈ যাম মই বিয়া পাতিবলৈ নাযাওঁ মইতো এইটো প্লেনহে কৰি আছো তোৰ মাক শিক্ষা দিবলৈ তাৰ মানে আপুনি বিয়া নাপাতে আপুনি মাক শিক্ষা দিবলৈ প্লেনহে কৰিছে এইটো হয় হয় তোৰ মাৰ আজিকালি দেখা পোৱা নাই কিমান খং হৈছে শিক্ষা নিদিলে তোৰ মায়ে শিক্ষা নাপাব নহয় বল বল এতিয়া মাৰ খাৱাৰ এক্টিংটো কৰ দেউতা দুখ পাইছো দেউতা এলা দেউতাক মাৰিবলৈ আহা দেউতাই মোক তেতিয়াই চব সঁচা কথাখিনিয়ে কৈ পেলাইছিল হৈছে হৈছে আপোনাৰ ইমান নাটক কৰিব নালাগে যাওক এতিয়া বজাৰলৈ যাওক অলপমান মাংস লৈ আহক কি হ'ল আৰু মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰি আছে তই বিয়া পাতিম নেকি বাৰু আৰু নাই নাই নালাগে নালাগে একোৱে নালাগে ঘৰত ভাত আছে নহয় সেয়ে খাম আমি ৰাইজসকল আপোনালোকে কওকচোন মোৰ তিৰিক কেনেকুৱা জব্দ কৰিলো